कंग्रेसनि समावनो बिटिसिआव बांसिन गोजोन गैयै जादोंमोन। गोबां बोसोर कंग्रेसखौ नुवाखै। बिसायख'थि फैब्ला साफा सानैया मोनफा मोननै मिटिंल' खालामनायनि अनगा जेबो गैया। गुबुनखौ गाग्लोबनाय, गुबुनखौ गाज्रि बुंनायानो हाग्रामा महिलारिनि गुबै राजखान्थि। साननैसो उनाव बिपिएफनि दखाना 100% बन्द जागोन। प्रमद बर'नि बिबुंथि। क'क्राझार जिल्ला सिंनि गसाइगावआव दिनै बड'लेण्ड मैखुन मेला आरो मैखुन आबादाव बाहायनाय आइजेंफोरखौ राननाय हाबाफारि जालाङो। बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा। गसाइगाव सदर सहरनि गान्धी नोगोराव बड'लेण्ड मैखुन मिशननि बानजायनायाव मैखुन मेलाखौ बेखेवनानै होयो बिटिसिनि एमसिएलए एबा बड'लेण्ड माशरुम मिशननि मासिगिरि सजल कुमार सिंहआ। बे मेलायाव मैखुनजों बानायनाय बायदिसिना जाग्रा मुवा फाननाय आरो दिन्थिफुंनाय हाबाफारियाव 400 गावसुंथा हानजा एबा सेल्फ हेल्प हानजानि सोद्रोमाफोरा बाहागो लायो। मैखुन मेलायाव गाहाय आलासि महरै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बाहागो लानानै गावसुंथा हानजा एबा सेल्फ हेल्प हानजाफोरनो मैखुन आबादाव बाहायग्रा आइजें आरो सेट राननानै होयो। हाबाफारियाव बाहागो लानानै खौरांगिरिनि सिगाङाव कंग्रेसनि समावनो बिटिसिआव बांसिन गोजोन गैयै जादोंमोन। गोबां बोसोर कंग्रेसखौ नुवाखै। बिसायख'थि फैब्ला साफा सानैया मोनफा मोननैल' मिटिं खालामनायनि अनगा जेबो गैया। गुबुनखौ गाग्लोबनाय, गुबुनखौ गाज्रि बुंनायानो हाग्रामा महिलारिनि गुबै राजखान्थि। साननैसो उनाव बिपिएफनि दखाना 100% बन्द जागोन होनना प्रमद बर' बिथाङा ओरैबायदि बुङो। আপোনালোকেতো বহুত বছৰ কংগ্ৰেছ দেখাই নাই। ইলেকশ্যন আহিলে এজন দুজন এটা দুটা মিটিং কৰিব, ইফালে সিফালে কৰিব, আৰু তাৰ বাহিৰেতো কংগ্ৰেছৰ একোৱেই নাই। কংগ্ৰেছৰ শাসন কালতে বিটিচিত মেক্সিমাম অশান্তি হৈ আছিলে। যি সময়ত কংগ্ৰেছৰ অসমত শাসন আছিলে, দিল্লীত শাসন আছিলে, সেই সময়ত বিটিচিত সদায় মানে হিংসা পৰিস্থিতিবিলাক বিনষ্ট হোৱা, এই কথাবিলাক আজি আমাৰ মুখ খুলিলেতো বহুত কথা ক'ব পাৰোঁ। গতিকে কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই, কংগ্ৰেছৰ কোনো স্থিতি নাই ইয়াতে। তেখেতসকলে এনেই ৰাজনীতি কৰিব লাগে কাৰণে আহি পেলাই লম্ফজম্ফ কৰিব, ইয়াৰ বাহিৰে একো নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেনেকুৱা কথাবিলাক কৈয়ে আজি 17 বছৰ ৰাজনীতি কৰিলে। তেখেতৰ যিটো ৰাজনীতি, ইয়াত নিজে কিবা এটা কাম কৰাৰ কথা নাথাকে। তেখেতে বেলেগক মানে আক্ৰমণ কৰা, বেলেগক বেয়াকে কোৱা, সেইটোৱে তেখেতৰ ৰাজনীতি কৰাৰ মূল মানে পন্থা। গতিকে হাগ্ৰামা মহিলাৰীৰ পৰা আপুনি বেলেগ কথা আশা কৰক। স্কুল কেনেকে বনাব, কলেজ কেনেকে বনাব, সমাজখন কেনেকে আগবাঢ়ি লৈ যাব, শান্তি প্ৰতিষ্ঠা কেনেকে কৰিব, আমাৰ বিভিন্ন এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটি, অসামাজিক পৰিৱেশৰ পৰা সমাজখন কেনেকে উদ্ধাৰ কৰিব, এইবিলাকৰ একো কথা শুনিবলৈ নাপায়। তেখেতৰ খালি কোনোবা বেলেগক টাৰ্গেট কৰা, বেলেগৰ প্ৰতি বেয়া কথা কোৱা, সেইটোৱে হাগ্ৰামাৰ ৰাজনীতি। চ' আজিৰ সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু কৰিবলৈ আগবাঢ়ি গৈ আছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰি আছে। তো এনেকুৱা সময়ত আমিও বিটিআৰখন আগবাঢ়ি লৈ যোৱাৰ কাৰণে বিভিন্ন আঁচনি, বিভিন্ন প্ৰগ্ৰামবিলাক আমিও কৰি আছোঁ। চ' এনেকুৱা সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো সস্তীয়া ৰাজনীতি, ইয়াৰ কোনো জাগা নাই। গতিকে বিপিএফৰ আজি যিটো লম্ফজম্ফ কৰি আছে, কেইদিনমান পিছত দেখাবলৈ পাব যে বিপিএফৰ দোকানটো 100% বন্ধ হৈ যাব। ছেকেণ্ড বাৰৰ কাৰণে মাছৰুম মেলা আয়োজন কৰিছে। যোৱা বছৰ আমি মাছৰুম মিছন আৰম্ভ কৰিছিলোঁ, আৰু মাছৰুম যিটো কাঠফুলা খেতি আপোনালোকে জানে, কম মাটিতে, কম জাগাতে, কম সময়তে, কম পইচা ইনভেষ্ট কৰি খুব ভালকে এই মাছৰুম খেতিটো কৰিব পৰা যায়। আৰু সেইকাৰণে বড়োলেণ্ডত আমি মাছৰুম মিছন এটা আৰম্ভ কৰিছোঁ, আৰু এই বছৰ আমি 5 কোটি টকা আবণ্টন দিছোঁ মাছৰুমৰ খেতিৰ কাৰণে। আৰু যিটো আমাৰ নৰ্মেলি যিটো মাছৰুম কৰা যায় আমাৰ, ইয়াৰ বাহিৰে আমি বাটন মাছৰুমৰ কাৰণেও এটা মডেলিটি বনোৱা হৈছে, এটা পলিচি বনোৱা হৈছে। আৰু ইতিমধ্যে 40 জন আমাৰ বিভিন্ন মাছৰুম খেতিয়ক হিমাচলৰ চলানত গৈ পেলাই ট্ৰেইনিং লৈ অহা হ'ল। আৰু এই বছৰৰ পৰা তেখেতসকলে বিভিন্ন মাছৰুম প্ৰডাকশ্যনত তেখেতসকলে কাম কৰিব। আমাৰ এডভান্টেজ এইটোৱে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বায়'টেকনলজি ডিপাৰ্টমেণ্টে ফুল্লি এছিয়াৰ ভিতৰতে মাছৰুম প্ৰডাকশ্যনত টপ হৈ আছে। তো সেইকাৰণে তেখেতসকলৰ টেকনলজি, তেখেতসকলৰ মডেলিটিটো লৈ পেলাই আমি কামবিলাক কৰি আছোঁ। আৰু মাছৰুমটো বিভিন্ন ধৰণৰ মাছৰুম, আৰু মাছৰুমৰ বিভিন্ন প্ৰডাক্ট, মাছৰুম বিস্কিট, মাছৰুমৰ চুপ, মাছৰুমৰ পৰা বিভিন্ন ফুড আইটেম বনোৱাৰ কাৰণে আমাৰ ফাৰ্মাৰবিলাক ইতিমধ্যে আগবাঢ়ি গৈছে। আজি প্ৰথমবাৰ 400 মহিলাক, 400 সেল্ফ হেল্প গ্ৰুপক
মাছৰুম প্ৰচেছিং কৰাৰ কাৰণে আৰু মাছৰুম প্ৰডাকশ্যন কৰাৰ কাৰণে যিটো ষ্ট্ৰ বুলি কয় আমাৰ খেৰ এইটো কাটাৰ কাৰণে আৰু বিভিন্ন প্ৰচেছিং কৰাৰ সঁজুলিবিলাক মেচিনছবিলাক আজি ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু লগতে তেখেতসকলক ফাইনেন্সিয়েল কিছুমান ছাপৰ্টো দিয়া হ'ব যাৰ দ্বাৰা তেখেতসকলে অতি শীঘ্ৰে এই প্ৰডাকশ্যনৰ কামবিলাক নিজৰ নিজৰ ঘৰত কৰিব পাৰিব। OSD Agriculture and Veterinary Department BTC ছাৰ সকল আপোনালোকৰ ষ্টলবোৰ ইনস্পেকশ্যনৰ বাবে যাব সেয়েহে আমি নিজ নিজ ষ্টলতে উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। 100% দিয়া হ'ব যেটো কৰিছে আপুনি ইয়াত আৰু কোনো দৰকাৰ হেৰি যি কথা ক'ব আপোনালোকক সত্য কথা ক'ব ভুল হ'লে কিন্তু পিছত আচ্ছা মানে যেটো হ'ব এটো এৱাৰ্ড পাব